মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমে প্ৰথম শ্ৰেণীৰ পাঠ নং 2 1ৰ পৰা 9লৈ সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত কি দেখিছা? কিছুমান কালাৰ পেঞ্চিল দেখিছা নহয়নে বাৰু? আহাচোন আজি আমি গণনা কৰোঁ কেইডাল পেঞ্চিল আছে। 1 2 3 4 5 6 7 8 9, তাৰমানে 9ডাল পেঞ্চিল আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত কি দেখিছা বাৰু? কেইটামান মাৰ্বল দেখিছা হয়নে? ইয়াত কেইটা মাৰ্বল আছে? আহাচোন গণনা কৰোঁ। 1 2 3 4 5 6 7 8 9। আকৌ এবাৰ গণনা কৰোঁ। 1 2 3 4 5 6 7 8 9। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াহে আমি 1ৰ পৰা 9লৈকে সংখ্যাবোৰৰ সৈতে চিনাকি হওঁ। ইয়াত তোমালোকে যি সংখ্যাটো দিছে এইটো হ'ল 1। ইয়াত ছাতি ছবি কেইটা দেখিছে বাৰু? 2টা নহয়নে বাৰু? 2 3 4 5 6 7 8 9 এতিয়া আহা তোমালোকৰ পাঠ্যপুথিৰ পাঠ নং 2ত থকা 1ৰ পৰা 9লৈকে সংখ্যাৰ ধাৰণা আৰু চাওঁ। ইয়াত দিছে লগে ভাগে গাওঁ। আহাচোন আমি লগে ভাগে গাওঁ। 1 2 3 মাছবোৰ পোৱানে চিনি, 4 5 6 নকৰে যে একো ভয়, 7ৰ পাছত আহে 8 9 লয় পাছে পাছে বাট। তোমালোকে গাবাচোন। এতিয়া আহা 1ৰ পৰা 9লৈ সংখ্যাবিলাক আমি চিনিবলৈ যত্ন কৰোঁ। এইটো হ'ল 1, দেখিছেনে? এইটো হ'ল 1।
এইটো হ'ল 2 3 4 5 6 7 8 9 এতিয়া আহাচোন লগে ভাগে গাওঁ আহা 1 হাতীৰ হুৰ 1 তোমালোকে হাতীটো দেখিছা না হুৰ এটা হুৰ আছে হয়নে 2 আমাৰ চকু 2 চকু 2 3 ৰিস্কাৰ চকা 3 চকা কেইটা আছে 1 2 3 4 গৰুৰ ঠেং 4 কেইটা আছে ঠেং 1 2 3 4 5 হাতৰ আঙুলি 5 হাতৰ আঙুলি কেইটা থাকে 5টা 1 2 3 4 5 6 পতংগৰ ঠেং 6 কেইটা ঠেং আছে 6টা 1 2 3 4 5 6 7 ৰামধেনু ৰং 7 8 মকৰাৰ ঠেং 8 মকৰাটোৰ ঠেং কেইটা আছে 8টা 1 2 3 4 5 6 7 8 9 ফুলি আছে ফুল 9 কেইটা ফুল আছে 1 2 3 4 5 6 7 8 9 আহাচোন তোমালোকে এতিয়া লগে লগে গাবা 1 হাতীৰ হুৰ 1 2 আমাৰ চকু 2 3 ৰিস্কাৰ চকা 3 4 গৰুৰ ঠেং 4 5 হাতৰ আঙুলি 5 6 পতংগৰ ঠেং 6 7 ৰামধেনু ৰং 7 8 মকৰাৰ ঠেং 8 9 ফুলি আছে ফুল 9 এতিয়া আহাচোন কেইটাকৈ আছে কওঁ আহা ইয়াত তোমালোকে কেইটা দেখিছা এটা নহয় বাৰু 1 কেইটা হ'ল 1 ইয়াত 1 2 2 ইয়াত 1 2 3 3 3 ইয়াত 1 2 3 4 4 1 2 3 4 5 5 আকৌ আহাচোন পঢ়ো আহা 1 2 3 4 5 এতিয়া তোমালোকে ওপৰৰ সংখ্যাবোৰ চাই নিজে লিখিবাচোন 1 2 3 4 5 তোমালোকে লিখিবাচোন নিজে কেইটাকৈ আছে কওঁ আহা কেইটা আছে 1 2 3 4 5 6 6 1 2 3 4 5 6 7 7 1 2 3 4 5 6 7 8 8 1 2 3 4 5 6 7 8 9 9 আহাচোন পঢ়ো আহা আমি পঢ়ো 6 7 8 9 এতিয়া ওপৰৰ সংখ্যাবোৰ চাই নিজে লিখা তোমালোকে ওপৰৰ সংখ্যাবোৰ 6 7 8 9 তোমালোকে ইয়াত লিখিবাচোন এতিয়া আহা ক'ত কেইটা আছে কোৱা আৰু লিখা ইয়াত কেইটা আছে 1 2 3 ইয়াত কি হ'ব 3 এতিয়া চোৱা 1 2 3 4 ইয়াত কিমান হ'ব 4 ইয়াত কেইটা আছে 1 2 3 4 5 ইয়াত কিমান হ'ব 5 ইয়াত চাওঁ এতিয়া 1 2 3 4 5 6 6 ইয়াত চাওঁ 1 2 3 4 5 6 7 7 ইয়াত 1 2 3 4 5 6 7 8 8 1 2 3 4 5 6 7 8 9 9
ভিডিঅ'টো চোৱাৰ বাবে তোমালোকলৈ ধন্যবাদ থাকিল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকী গণিতসমূহ পৰ্যায়ক্ৰমে বুজাবলৈ চেষ্টা কৰা হ'ব। থেংক ইউ ছ' মাছ।